ওদালগুৰিৰ প্ৰান্তে প্ৰান্তে পুনৰ ত্ৰিৰংগা যাত্ৰা। ভাৰতীয় সেনা জিন্দাবাদ ধ্বনিৰে মুখৰিত হ'ল ওদালগুৰি। এইবাৰ বুথে বুথে অনুষ্ঠিত হ'ল ত্ৰিৰংগা যাত্ৰা। ৰাইজে শুনিলে প্ৰধানমন্ত্ৰীৰ মন কী বাত। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতীয় সেনাই প্ৰদৰ্শন কৰা অসাধাৰণ পৰাক্ৰমৰ প্ৰতি সন্মান জনাই তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বক ধন্যবাদ জ্ঞাপনাৰ্থে আজি ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত উলিওৱা হ'ল ত্ৰিৰংগা যাত্ৰা। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতীয় সেনাক ধন্যবাদ জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বক ধন্যবাদ জ্ঞাপন ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ। আজি সমগ্ৰ দেশৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন স্থানত আকাশবাণীযোগে সম্প্ৰচাৰ হোৱা প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানটি ৰাজহুৱাভাৱে সম্প্ৰচাৰ কৰাৰ লগতে ৰূপায়ণ কৰা হ'ল ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী। একেদৰে ওদালগুৰি বিধানসভা সমষ্টিৰ 101 নং বুথৰ অন্তৰ্গত পূব ওদালগুৰি ৰাজহুৱা নামঘৰত আয়োজিত মন কী বাত আৰু ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক নিতু শইকীয়াৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। একেদৰে ওদালগুৰি বিধানসভা সমষ্টিৰ 84 নং বুথৰ খাংখালাবাৰী শিৱ মন্দিৰত আকাশবাণীযোগে সম্প্ৰচাৰ হোৱা প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান আৰু ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে সমাজসেৱক মিনন মুছাহাৰীয়ে। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ওদালগুৰি জিলাৰ ওদালগুৰি বিধানসভা সমষ্টিৰ ভৈৰৱকুণ্ড মণ্ডলৰ অন্তৰ্গত 101 নং বুথত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ 122 সংখ্যক মন কী বাত অনুষ্ঠান কাৰ্যসূচী ইয়াত আমি ৰূপায়ণ কৰোঁ। লগতে অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ বাবে ভাৰতীয় সেনাবাহিনীক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ সফল নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰি আজি আমি এক ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিছোঁ। এনেদৰে আজি ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্ততো দেখা গ'ল ত্ৰিৰংগা যাত্ৰা আৰু মন কী বাত অনুষ্ঠানৰ সম্প্ৰচাৰ, য'ত অংশ ল'লে অঞ্চলটোৰ বহু নাগৰিকে। ব্যুৰো ৰিপৰ্ট, ওদালগুৰি লাইভ। ছেকেণ্ডত প্ৰেম নহয়, কিন্তু নৌচাৰাৰ চাহ হৈ যায়। চব ছোৱালীকে এনেকৈ চাহ খুৱাই পঠোৱা নেকি? তুমি চব নহয়। ছেকেণ্ডত প্ৰেম নহয়, কিন্তু নৌচেৰা চাহ হৈ যায়। নতুন নতুন সোৱাদেৰে এতিয়া ওদালগুৰি চহৰতো উপলব্ধ নৌচেৰা চাহ। নৌচেৰা চাহৰ সোৱাদ ল'বলৈ আজি আহক ওদালগুৰি চহৰৰ মিছন চকৰ সমীপত থকা CND এণ্টাৰপ্ৰাইজৰ সন্মুখত।